West Karbi Anglong District BJP YUVA Morcha President Alom Rongpi BJP Party Amoy Arbung Kang Lokte Kang Si Indian National Congress along Kaching Bedun. Kedam tang matijong ni Pain Kore Hini Arni Alom Rongpi Pen BJP Party ke claim kedam ke chok che puthak lam thi chepaklan. মোৰ নাম আলম ৰংপি মই আজি 6 বছৰ পৰা ভাৰতীয় জনতা युवा मोर्चाত সাধাৰণ সম্পাদক হিচাপে কৰি আছিলোঁ আৰু মোৰ লগত যোৱাকালি বিজেপি চিন্থং মণ্ডলৰ এক্সিকিউটিভ মেম্বাৰ এজনে মোৰ লগত জয়েন কৰিছে আৰু বিজেপিৰ পৰা আৰু আহিবলগীয়া আৰু ঢেৰ মানুহ আছে এতিয়াও আছে কিন্তু কিছুমানৰ ফাইনেন্সিয়েল বাইন্ডিং আছে যেনেকুৱা মানে কিছুমান পেমেন্ট পাব বাকি আছে তেখেতসকলেও যেতিয়া এই পেমেন্ট পাই যাব এনেকুৱা আহা মানুহ ঢেৰ আছে তেখেতসকলেও বিজেপিৰ পৰা কংগ্ৰেছলৈ আহিবলৈ সাজু হৈ আছে আৰু মই এতিয়া যোৱাবাৰ চিন্থঙৰ পৰা এতিয়া বহুতে মানুহ কংগ্ৰেছত জয়েন কৰিবলৈ সাজু হৈ আছে আমি জানুৱাৰী লাষ্ট উইক নহ'লে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানে আমি এটা জইনিং প্ৰগ্ৰাম ৰাখিম মাছ জইনিং প্ৰগ্ৰাম এটা ৰাখিম সেই মাছ জইনিং প্ৰগ্ৰামত নাই ক'লেও মানে হাজাৰ মানুহ হ'ব নাই ক'লে আমাৰ এটা চিন্তা সমষ্টি বুলি ক'ব ক'লে তাত ভোটাৰ্ছ 12,000 মানে আছে কিন্তু হ'লেও আমাৰ সেই প্ৰগ্ৰামত নাই ক'লে আমাৰ 3,000 পৰা 4,000 মানুহ জইনিং কৰাৰ আশা আছে কংগ্ৰেছে আৰু ৰাহুল গান্ধীয়ে আমাৰ দেশৰ কাৰণে আৰু আমাৰ বিশেষকৈ আমাৰ কাৰ্বি আংলং আৰু নৰ্থ ইষ্টৰ কাৰণে কিবা এটা কৰিব বুলি মোৰ আশা আছে মোৰ নাম আলম ৰংপি আপুনি বিজেপিৰ লগত মানে 6 বছৰ জড়িত হৈ আছিল হয় সব এই কথাটো মই এনেও উল্লেখ কৰিব আছিলোঁ যে এনেকুৱা এতিয়া যোনটো লেভেলৰ কৰাপশ্যন আমাৰ কাৰ্বি আংলঙত চলি আছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই দেশত কৈ ফুৰে যোনটো মিটিঙতে যায় তাতে কয় না খাওঁগা না খানে দুংগা কিন্তু সেইটো যে যোনটো তেখেতে শব্দটো কয় তেখেতে একবাৰ যদি কাৰ্বি আংলং বা অসমত যদি আহি পেলাই চায় তেখেতে গম পাব যে কোনটো লেভেলৰ কৰাপশ্যন ইয়াত চলি আছে আজি চাওক জেনেৰেল পাব্লিক আৰু জেনেৰেল কণ্ট্ৰেক্টাৰ্ছ পেটি কণ্ট্ৰেক্টাৰ্ছে পে'মেণ্ট নাপায় কিহৰ কাৰণে পে'মেণ্ট নাপায় আমাৰ কাৰ্বি আংলং দেশ নিচিনা জেগাত কোটি টকা খৰচ কৰি দিয়ে কিন্তু এই পেটি কণ্ট্ৰেক্টাৰ্ছবিলাকক দিবলৈ সিহঁতৰ পে'মেণ্ট দিবলৈ টকা নাথাকে কাউন্সিলৰ তাত আপুনি কাৰাপশ্যনৰ কথাটো কৈছে ইয়াত কাৰাপশ্যনৰ মেইন মানে মানুহজন কোন বুলি ভাবি আছে কোনে এইবোৰৰ লগত চাওক এইটো মই নাম ক'বই যাব নালাগে আপুনি সকলোৱে জানে যে আমাৰ কাৰ্বি আংলঙত এতিয়া ছিংগুল উইণ্ড' চলি আছে ছিংগুল উইণ্ড' মানে কি হয় যে গোটেই আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যোনটো টকা পঠায় কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে সেই গোটেই টকাখিনি এটা একাউণ্টতে গৈ আছে এজন মানুহে খালি ফাইনেন্সিয়েল চেংচন দি আছে যোনটো আমাৰ এক্সিকিউটিভ মেম্বাৰ্ছ আছে যোনটো কেবিনেটত বহি আছে বৰ্তমান এক্সিকিউটিভ মেম্বাৰ্ছ তেখেতসকলে ফাইনেন্সিয়েল চেংচন দিয়াটো একো লাভে নাই কিয়কি যদি সেইটো ফাইলখন আকৌ ফাইনেন্সিয়েল চেংচন যাবলৈ আকৌ আমাৰ মুখ্য কাৰ্যবাহী সদস্য তাত আকৌ যাব লাগে তে সেইবোৰ কথা বহুত আছে যোনখিনি মানে মই ক'ব গ'লে মানে এতিয়া ছিংগুল উইণ্ড' যেতিয়াৰ পৰা কৰিছে তে কৰাপশ্যনতো সেই ছিংগুল উইণ্ড' ছিংগুল একাউণ্টৰ পৰাই হৈ আছে মানে এইবোৰ সকলো ডক্টৰ তুলিৰাম নৰহাংহাৰে কৰি আছে বুলি ক'ব বিচাৰিছে হয় মানে বৰ্তমানৰ CEM তেখেতে সকলো কাম সকলো বস্তুখিনি তেখেতে অকলেহে চাই আছে আৰু আগতো এইটো কথাটো উল্লেখ হৈছে যে তেখেতে CM অফ কাৰ্বি আংলং নহয় তেখেতে CEO অফ কাৰ্বি আংলং হয় এইটো গোটেই কাৰ্বি আংলংখন এটা কোম্পানী হিচাপে এটা অৰ্গেনাইজেশ্যন হিচাপেহে চলাই আছে আমাৰ দেশখন সেইকাৰণে আমাৰ ইয়াৰ সৰু কণ্ট্ৰেক্টাৰ্ছবোৰে পেটি কণ্ট্ৰেক্টাৰ্ছবোৰে পে'মেণ্ট পোৱা নাই আৰু জনসাধাৰণ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু যোনটো বিল্ডিং নতুন বিল্ডিং বনাই আছে সেইবোৰে খালি ডেভেলপমেণ্ট বুলি নকয় যদি আপুনি চাব যায় আমাৰ ইণ্ডিয়াত এতিয়া যেনেকুৱা কৰি এতিয়া প্ৰাইচ ৰাইজ চলি আছে যেনেকুৱা কৰি মানে বস্তুখিনিৰ দাম বাঢ়ি আছে সেইবোৰ যদি চাব যায় তেতিয়াহ'লে মানে পেট্ৰলৰ দাম কওক সামান্য বস্তু এটাৰে দাম কওক যি ধৰণে দামবিলাক বাঢ়ি আছে সেইবোৰ যদি আপুনি চাব যায় তে এইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু বিল্ডিং ডেভেলপমেণ্টটো একো কামৰ নহয় যদি মানুহ তাত ঘৰত যদি ভাত বনাবলৈ যদি পইচা নাথাকে তো এইটো একো কামৰ নহয়